বহুত বেছি ভাল লাগিল ভাইটি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ব্লগ বনোৱা ন থ্যাংক ইউ ভাইটি বহুত ভাল লাগিল ঠিক আছে এবাৰ আশা কৰোঁ সকলো ভালে আছে আৰু বহু দিনৰ মূৰত আজি মই এটা ভিডিঅ' আৰু আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ। আজি আমাৰ ইয়াত মানে বিকাশ দা আহিব বকৰ পৰা গুৱাহাটীৰ পৰা আহিব বকৰে এনেকৈ গোৱালপাৰা চাইডে এনেকৈ যাব তাত লগ ধৰিব যাম আৰু বিকাশ দাক দিবৰ কাৰণে একো নাই যদিও এখন মা বোৱা সৰু গামোচা এখন লৈছোঁ দিবৰ কাৰণে আৰু আমি এতিয়া যাই আছোঁ আমি তিনিজন মোৰ লগ টিংকুমণি যাব আৰু এজন বকৰ পৰা যাব আমি একেলগে যাম চাওঁ কি হয় লগ পাওঁ নে নাপাওঁ নাজানো আৰু কিন্তু অলপ আৰু এতিয়া আমি বকো টাউনৰ পৰা অলপ আগলৈ গৈ আছোঁ বকো টাউন পালোঁ বকো টাউনৰ পৰা অলপ আগলৈ গৈছোঁ বকো টাউনত ভিৰ হ'ব তাৰ কাৰণে ইয়াত নৰখিলে অলপ আগত গৈ লগ ধৰিম বুলি ভাবিছোঁ আৰু ইফালে আহি আৰু ৰখি আহিলোঁ বহুত টাইম হ'ল ৰখা এতিয়ালৈ আহি পোৱা নাই আৰু কিমান টাইম লাগে নাজানো আহি আছে বোলে ইনষ্টাত মানে ষ্টৰি মাৰিছে গম পাইছোঁ আহি আছে বোলে চাওঁ কি হয় ৰখি থাকোঁতে বোলে বিকাশ দা আহি পাইছে ছয়গাঁও আৰু বেছি টাইম নালাগে আহি পাওঁতে চাওঁ ৰখি আছে বৰ্তমান আহি পোৱা নাই চাই থাকক দেখা পাই থাকিব কেনেকুৱা আৰু এয়া আহি পাইছে বিকাশ দা চাওক ৰখে নে নৰখে নাজানো কিন্তু বিকাশ দা তই মোবাইলতে ধৰ অ' মাই গড আৰু বিকাশ দা বহুত সময়ৰ পিছত এনেকুৱা আহি পেলাই আৰু মই ঘৰৰ পৰা নিয়াম মাৰ পৰা গামোচাখন দিলোঁ বিকাশ দাক লগ পাই এনেকুৱা এটা ভাল লাগিছে নহয় বিকাশ দা আহি পাইছে এতিয়া ক'বলৈ নাই আৰু ইয়া আহি পাইছে আমাৰ বহুত বেছি ভাল লাগিল ভাইটি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ব্লগ বনোৱা ন থ্যাংক ইউ ভাইটি বহুত ভাল লাগিল ঠিক আছে এবাৰ বঢ়িয়া লাগিল বিকাশ দা বিকাশ দা এতিয়া ক'ত যাব বিকাশ দা ক'ত যাব এতিয়া আৰু ইমানে ভাল লাগিল আৰু তাত যিখিনি ল'ৰা আছিলে সিহঁতে ইমানে ফূৰ্তি কৰিছে যে মানে বিকাশ দাক লগ পাই ইমান ভাল লাগিছে মই সপোনতো ভাবিব পৰা নাছিলোঁ বিকাশ দাক যে এনেকৈ লগ পাম বুলি বিকাশ দা গ'ল ইমানে ভাল লাগিল কেনে লাগিল বহুতে ভাল লাগিছে ইমান যে মানে বিকাশ দাক ইমান ওচৰৰ পৰা লগ পাম এইটো মই ভবা নাছিলোঁ আৰু এতিয়া আমি ঘৰত গৈ আছোঁ ইমান ভিডিঅ'টো দীঘলীয়া নকৰোঁ ঘৰত গৈ মানে কি ক'ম আৰু বহুতে ভাল লাগে ৰাতিপুৱাৰ পৰা ৰখিলেও তেওঁ মানে ৰখা যেন লগা নাই আৰু বিকাশ দাক লগ পাই একো নাই ভিডিঅ'টো ইমান দীঘলীয়া নকৰিল ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰে প্লিজ